Johnny. Yes, Papa. Eat the sugar. No, Papa. Feeling life. No, Papa. Open the mouth. Ha ha ha. এতিয়া আমি বল কব Johnny, Yeah, Papa. eating sugar, No, Papa. telling lies. No, Papa. Open your mouth. Ha ha ha. Very good. Hello everyone, নমস্কাৰ আশা কৰোঁ সকলোৱে ভালে কুশলে আছে আজি ৰাতিপুৱাৰ পৰা এটা ডেইলি ব্লগ ষ্টাৰ্ট কৰিছোঁ আজিকালি ভালকৈ কন্টিনিউ কৰিবই নোৱাৰো আধা আধুৰা তেনেকুৱা হৈ থাকে আৰু এয়া আলফলক ব্ৰেকফাষ্ট কৰাইছোঁ আজি ব্ৰেকফাষ্টত দিছিলোঁ তাইক মই ওটছ সদায় যেহেতু বেলেগ বেলেগ ব্ৰেকফাষ্ট দিবলৈ চেষ্টা কৰোঁ নহ'লে খাবলৈ আমনি পায় অলপমান খালে তথাপিতো অলপমান এৰিলে তাই খাবলৈ মন কৰা নাই সেইখিনি ময়ে খাই দিম আৰু মই খাইছিলোঁ যিহেতু পুৰি আৰু আলু চব্জি লগত আছিলে অমলেট তাইক মই অমলেটটো অলপ অলপ দি আছোঁ তাই খাই আছে আৰু ময়ো লগতে খাই আছোঁ এয়া 11:30 বজাত যেতিয়া ৰ'দ ওলাইছে তেতিয়া ৰাবাব টেঙা খাইছিলোঁ ৰাবাব টেঙাটো খুব মানে বঢ়িয়া আছিলে মিঠা আছিলে তাইকো অলপমান দিলোঁ আৰু তেনেকুৱাতে আহিলে এটা পাৰ্চেলত আছিলে এইটো আচলতে তাই যিহেতু অকণমান ডাঙৰ হৈছে লাহে লাহে আৰু দুই এটা বস্তু শিকিবও লাগে অহা বছৰলৈ তাইক ভাবিছোঁ স্কুলত দিম বুলি তাৰ কাৰণে তাইৰ এনেকুৱা গেম কিছুমান এনেকুৱা পাজেল বা এনেকুৱা ধৰণৰে খেলা বস্তুবিলাক মই কিনো যিবোৰৰ পৰা তাইক কিবা নহয় কিবা এটা শিকিবলৈ পায় আজিৰ এই পাৰ্চেলটো আছিল এটা পাজেলৰ ছেট হয় ইয়াত 10টা এনেকুৱা আইটেম আছে যিকেইটা কালাৰ আৰু ফ্ৰুটছ আছে এনিমেলছ আছে কালাৰটোৰ লগত মেচ কৰি লগাব লাগে যেনেকৈ ব্লেক কালাৰ আছে এফালে কেটৰ এটা ফটো আছে ব্লেক কালাৰটো ব্লেক কেটটোৰ লগত মিলাব লাগিব য়েলো কালাৰটো এনেকৈ লেমনৰ লগত মিলাব লাগিব তেনেধৰণে দুটা বস্তু শিকিবলৈ পাব এটা কিবা এটা আইটেমো শিকিব পৰা যাব আৰু কালাৰটো শিকিব পৰা যাব আৰু তাই বহুতখিনি পাৰিছেও বাৰু নিজে কৰিছে আৰু ইমানে ভাল পাইছে যে এয়া দিনততো তাই খেলিলেই তাৰপাছত তাই ৰাতিও এয়া ইমান ইণ্টাৰেষ্ট পাইছে যে ৰাতিও এনেকৈ ধুনীয়াকৈ খেলি আছে চ' এনেকুৱা ধৰণৰ গেমবোৰ দিলে এটা আৰু ভাল হয় যাতে তাই এংগেজ হৈ থাকিব পাৰে ব্যস্ত হৈ থাকিব পাৰে আৰু তাই ব্যস্ত হৈ থাকোঁতে মোক যিহেতু তেতিয়া নিবিচাৰে আৰু মই বেলেগ কামত ব্যস্ত হ'ব পাৰোঁ Like a diamond in the sky. Very nice. Thank you. 1 3 5 7 9 দুই এটাকে ৰাইমছ শিকিছে 1 2 3 ক'ব শিকিছে ABCD ক'ব শিকিছে তেনেকৈ অলপমান শিকিছে আৰু সৰু সুৰাকৈ কিবা কিবি মই শিকাই থাকোঁ অলপমান টেবৰ পৰাও শিকিছে অলপমান মোৰ পৰা তেনেকৈ আৰু এয়া নেক্সট ডেৰ ভিডিঅ' হয় দেই মই যোৱাকালি যিটো অলপমান এটা ক্লিপিং দেখা পালে বেগ চেগ লৈ আহিছোঁ সেয়া কালি ৰাতি আহি পালোঁহি মই তিনিচুকীয়ালৈ মাহঁতৰ ঘৰলৈ আৰু আহাৰ ৰিজনটো এয়া দেখিছে কেক পাছদিনাখন আছিল মাহঁতৰ এনিভাৰ্চাৰী সেইটো কাৰণে আহিলোঁ আৰু এনিভাৰ্চাৰী বুলি কেকটো আৰু বাকী বস্তুখিনি অলপমান ভিডিঅ' কৰা হ'ল কিন্তু যেতিয়া কেক কাটিছিল তেতিয়া আকৌ ভিডিঅ' কৰা নহ'ল কাৰণ সেই সময়ত ৰিলছ বনাই আছিলোঁ আজিকালি কি হ'ল মানে ইউটিউবত দীঘলীয়া এটা ভিডিঅ' কৰাতকৈ ৰিলছবিলাক কৰিবলৈহে বেছি ভাল লগা হ'ল সেইকাৰণে ৰিলছ কৰোঁতে যিহেতু ৰিলছবোৰ চিধাকৈ কৰা হয় আৰু ইউটিউবৰ ভিডিঅ'বোৰ পঠালিকৈ কৰা হয় সেইকাৰণে থাকিয়ে যায় আৰু এয়া আজি ঘৰত বনাই আছিলে লেপ বনাইছিলে তুলি বনাইছিলে তাৰপিছতে গাৰু কেইটামান বনোৱা হৈছিলে ভিডিঅ' কৰাৰ কাৰণটো এইটো যে আজিকালি এনেকুৱা ধৰণৰ যিটো ধুনীয়া বুলি কোৱা হয় ধুনীয়াবিলাকে আহি এনেকৈ বনায় সেই লেপবোৰৰ যিটো আমেজ যিটো গৰম মানে পোৱা যায় সেইটো মানে কথাটোৱে বেলেগ আৰু ব্লেংকেটৰ লগত নিমিলে খুব ভাল লাগে কিন্তু পাবলৈ নাই আজিকালি সেইকাৰণে ঘৰত বনোৱা দেখি ভাবিলোঁ অলপমান ভিডিঅ' কৰি থওঁ বুলি ঘৰৰে বাৰীৰ পাচলি লাগিছে এতিয়া মাহঁতৰ ঘৰৰ মাটিখিনি পাছফালে বহুত সাৰুৱা তাত যি লগাই খুব ধুনীয়াকৈ লাগে এয়া অলপমান ধনিয়া পাত ছিঙি আনিলোঁ আৰু আজি যিহেতু মাহঁতৰ এনিভাৰ্চাৰী আছিলে সেইটো বুলি অলপমান ঘৰৰ ওচৰত দুই এঘৰ মানুহ আহিছিলে আৰু আমি গোটেইবোৰে লগে ভাগে একেলগে খালোঁ তাৰ কাৰণে ৰাতিপুৱা বজাৰ কৰি অনা হ'ল আৰু এয়া ঘৰৰ ওচৰৰ মামীয়ে বনালে চিকেন অকণমান গ্ৰেভি বনাইছিলে আৰু এইফালে মায়ে মাছৰ জোলটো বনাব বুলি মাছ ফ্ৰাই কৰি আছিলে আলফুল শুই আছে আলফুল শুই থাকিলেহে মই আকৌ লাগিব পাৰোঁ সেইটো কাৰণে তাই শুই থাকোঁতে ভাবিলোঁ ময়ো অকণমান লাগোগৈ বুলি মামীয়ে মাংসখিনি বনাই প্ৰায় শেষেই কৰিলে মই অকণমান ধনিয়া দি পেলাই গাৰ্নিচিং কৰিলোঁ লগতে মই বনাইছিলোঁ চিকেন এটা আইটেম ড্ৰাই ফ্ৰাই বনাইছিলোঁ আৰু লগত বনাইছিলোঁ পোলাও পোলাও মই প্ৰায়ে জহা চাউলৰে বনাওঁ আজিও মই জহা চাউলৰে বনাইছিলোঁ প্ৰথমতে তেলত পিঁয়াজখিনি দি ভালকৈ ৰঙচুৱাকৈ ভাজি ল'লোঁ তেজপাত দিছোঁ দালচেনি ইলাচি কাজু কিচমিচ অলপমান ভেজিটেবল যি এভেইলেবল আছিলে চাউলখিনি আগতে ধুই পখালি ৰাখিছিলোঁ সেইখিনি ভালকৈ ভাজি ল'লোঁ
গৰম পানী দি কুকাৰত ভালকৈ 2টা চিটি মাৰি পোলাওটো ৰেডি কৰিলোঁ আৰু এইফালে বনাইছোঁ পনীৰটো হোৱাইট গ্ৰেভি বনাইছোঁ কাজুৰ সৈতে বনাইছোঁ মই এই যিটো পনীৰৰ আইটেম বনাওঁ সেইটো সকলোৱে খাই ভাল পায় স্পেচিয়েলি দেউতা আৰু মায়ে খাই ভাল পায় যিহেতু আজি এনিভাৰ্চাৰী হয় তেখেতৰ পচন্দৰ তেখেতলোকৰ বনালোঁ এয়া আৰু তেনেকৈ গোটেইখিনি আমাৰ খোৱা বোৱা ৰেডি হৈ গ'ল এতিয়া দুপৰীয়া লাঞ্চ কৰাৰ সময় এয়া মাছৰ তৰকাৰী অলপমান কালজিৰা দি বিলাহী দি মাছৰ তৰকাৰী মায়ে বনাইছিলে আৰু আমাৰ ঘৰৰ ওচৰৰ মামা মামী আৰু বৰ্তা বৰমাহঁত আহিছিল আৰু এগৰাকী আণ্টি আহিছিল তেনেকৈ বাকীখিনি আমাৰ ঘৰৰে মানুহ যিখিনি আমি আছোঁ বাহঁত আছে মাজু বা যিহেতু আছে ঘৰত এইটো সময়ত মানে আমি লগ হওঁৱেই আৰু এগৰাকী মোৰ ডাঙৰ বা আছে যিগৰাকী বা আপোনালোকে মোৰ ইউটিউবৰ ভিডিঅ'ত দেখাই নাই কাৰণ যেতিয়াৰ পৰা মই ইউটিউব ষ্টাৰ্ট কৰিছোঁ তেওঁ অহাই নাই অহাৰ কথা আছে তেতিয়া ভালকৈ ভিডিঅ' কৰি আমাৰ তিনিজনীক আমাৰ সম্পূৰ্ণ পৰিয়ালটো মানে দেখা পাব তেতিয়ালৈকে আৰু এয়া আমি খোৱা বোৱা কৰোঁতে চাৰ্ভ কৰি আছোঁ এয়া ঘৰৰ ওচৰত মামা এফালে দেউতা আলফুলকো এফালে বহুৱাই লৈছোঁ খুৱাবলৈ তাইকতো খুৱাই দিব লাগিব চ' মই এতিয়া তাহাঁতক খুৱাই লওঁ আৰু নিজেও খাই লওঁ সেয়া এফালে মামীও দৌৰা কৰি আছে এনেই আৰু বৰ ডাঙৰকৈ কিবা এটা পতা নাই অনুচুপীয়াকৈ ঘৰৰ ওচৰৰ মামীহঁত যিহেতু তেওঁলোকৰ মনত থাকে এনিভাৰ্চাৰীটো সেইকাৰণে উইচ কৰে সেইকাৰণে ক'লোঁ যে বোলো আহিব একেলগে ভাত সাজ খাম বুলি তাৰপিছতে এয়া আমি তেনেকৈ খালোঁ ভাল লাগিলে খোৱা বোৱাও ভাল হৈছিলে যিহেতু সকলোৱে বেলেগ বেলেগ ধৰণৰ টেষ্টবোৰ পাইছোঁ মামীয়ে ৰন্ধা মই ৰন্ধা মায়ে ৰন্ধা চব বেলেগ বেলেগ ধৰণৰ সোৱাদবোৰ পালোঁ ভাল লাগিলে আৰু এয়া ঘৰৰ ওচৰৰ বৰমাই মায়ে ফুলৰ পুলি বা গাৰ্ডেনিঙৰ চখ আছে কাৰণে ফুলৰ পুলি লৈ আনিছিলে মায়ে ভাত খাবলৈ বহিছিলেই বৰমাৰ অকণমান আহি পাওঁতে দেৰি হ'ল সেইকাৰণে মানে মা বহিয়ে গৈছিলে খাবলৈ ৰৈ পেলাই দেউতাকে দিলে তাৰপিছত এয়া বৰমাও বহিলে ঘৰৰ ওচৰৰ জোনমণি আণ্টিও আহিলে মাৰ খোৱা বোৱা হ'ল এইফালে মামী খাই হ'ল কাৰণে মামীয়ে বেলুন ফুলাই দিছে আলফুলহঁতৰ উৎপাত চলি আছে এয়া জান মানুহ আৰু এইফালে আমিও খোৱা বোৱা আমাৰ হ'ল মই অলপমান ৰেকৰ্ড কৰিলোঁ আৰু তেনেধৰণে আজি আমাৰ এনিভাৰ্চাৰী দিনটো পাৰ হ'ল মই কেইদিনমান ঘৰত থাকিম অহা ভিডিঅ'বোৰ দেখা পাব আপোনালোকে আৰু শেষত ৰিলছ এটা বনাইছিলোঁ অলপমানকৈ শ্বেয়াৰ কৰিছোঁ আজিলৈ আহোঁ